অ মা কি হল অথনিৰ পৰা আপোনাক কেকাই জেকাই থকা যেন শুনিছো গা বেয়া লাগিছে নি কিনো কম আৰু বোৱাৰী ইমান আঁঠুটো বিষাইছে একদম সহ্য কৰিব পৰা নাই বিষটো কেতিয়াৰ পৰা মা বহুত দিনৰ পৰা আছে অ বোৱাৰী বিষটো তোমালোকৰ বিয়াৰ আগৰ পৰাই একদম বিষটো মোৰ হৈ থাকে তেনেহলে আপুনি কোনোদিনা মোক কোৱা নাই যে এই ইদিন এৰি ইদিন বোৱাৰী ইটো সিটো হৈ থাকে কিমাননো কি কম আৰু অ মা তেনেকে নহয় নহয় কিবা এটা অসুবিধা পাই আছে ক'ব লাগে আকৌ আপোনাক মই কাইলৈ ডক্টৰৰ ওচৰত লৈ যাম দেই ওলাব কিন্তু বোৱাৰী ডক্টৰৰ ওচৰলৈ যাবলৈতো বহুত পইচা পাতি দৰকাৰ হ'ব আজিকালি জানাই নহয় আৰু ইটো টেষ্ট কৰা সিটো কৰা ইমান পইচা নাই নহয় মোৰ ওচৰত হে মা আপুনিও যে কি কথাবোৰ কয় আপুনি পাহৰি যায় নি বাৰু আপোনাৰ বোৱাৰীয়ে যে চাকৰি কৰে পইচা ইনকাম কৰে বুলি মই কি আপোনাৰ কাৰণে সেইকণো কৰিব নোৱাৰিম নেকি ৰ'ব অৰ্থপেডিক স্পেচিয়েলিষ্টজনৰ লগত মই এপইণ্টমেণ্টটো লৈ থওঁ কথা পাতি তেতিয়া আমাৰ কাইলৈ গ'লে দেখাবলৈ সুবিধা হ'ব অ বোৱাৰী সঁচাকে যদি মই আঁঠু বিষটোৰ পৰা আৰাম পাই যাওঁ ডক্টৰজনক দেখুওৱাৰ পাছত বহুত ডাঙৰ সমস্যা এটাৰ সমাধান হ'ব আৰু গম পাইছা একদম ভাল হৈ যাব মা চিন্তাই নকৰিব এইবিলাক ইমান ডাঙৰ বেমাৰ নহয় নহয় ভালদৰে দেখালে ডক্টৰে দৰৱ দিব ট্ৰিটমেণ্ট কৰিব একদম আৰাম পাই যাব আপুনি ইমান দিনৰ পৰা কোৱা হলে এতিয়ালৈকে আৰামে পাই গ'লহেঁতেন আপুনি আৰু একো কোৱাই নাই ভিতৰি ভিতৰি নিজে বিষটো সহ্য কৰি থাকে সেইটো কাৰণে ইমান দিন লাগিছে আকৌ পিছে এতিয়া চিন্তা নাই আৰু কাইলৈ দেখাই আহোচোন তাৰপিছতে ভাল হ'ব চাব কম বুলি ভাবো কিন্তু ডক্টৰৰ ওচৰত লৈ যাবলৈওতো আকৌ পইচা পাতি লাগিব নয়নেনো কিমানখিনি কৰিব আৰু গোটেই ঘৰৰ খৰচ আদি সেইবিলাক কৰি মেলি আকৌ এইবিলাক তাক টেনচন দিবলৈ মন নাযায় বোৱাৰী সেইটো কাৰণে কোৱা নাছিলো ইমান দিনে এতিয়া চিন্তা কৰিব নালাগে আৰু আপোনাৰ বোৱাৰী আছে নহয় আপোনাৰ একদম বেষ্ট ডক্টৰৰ ওচৰত ট্ৰিটমেণ্ট কৰাম আৰু সকলো ঠিক হৈ যাব চাব অমৃতা আজি অফিচ নোযোৱা নি তুমি নাই নাই আজি অফিচৰ পৰা ছুটি লৈছো মাক আজি ডক্টৰৰ ওচৰত লৈ যাম মানে আঁঠুৰ বিষটোৰ কাৰণে অ হয় নেকি এইটোতো বৰ ভাল কথা তেনেহলে পইচা পাতিৰ দৰকাৰ হলে কবা মই যোগাৰ কৰি দিম নাই নাই নালাগে মোৰ ওচৰত আছে নহয় পইচা হৈ যাব তুমি আমাৰ ঘৰখনৰ কথা ঘৰৰ মানুহখিনিৰ কথা কিমান চিন্তা কৰা যেতিয়াৰ পৰা আহিছা সকলো মানুহৰে দায়িত্ব খুব ধুনীয়াকৈ পালন কৰিছা থেংক ইউ অমৃতা এইখনতো মোৰে ঘৰ নহয় জানো আপোনালোকতো মোৰ নিজৰে মানুহ নিজৰ মানুহৰ কাৰণে এইকণ কৰিব নোৱাৰিলে কেনেকে হ'বনো বোৱাৰী ডক্টৰৰ ওচৰলে নহলে নেলাগে দিয়া নেযাও ইমান গৰম পৰিছে কেনেকে যাবা ইমান ৰ'দত মা আমি ৰ'দত খোজকাঢ়ি যাব নালাগে নহয় কিন্তু ৰাস্তা মূৰলৈকেতো বোৱাৰী খোজকাঢ়িয়ে যাব লাগিব ইমান গৰমত তাৰ পৰাহে অটো বা ৰিক্সা লৈ পেলাই টাউনলৈ যাব পাৰিম নহয় মা নহয় ঘৰৰ বাহিৰৰ পৰাই গাড়ীত যাম গাড়ী আহিলেই বলক বলক এতিয়া কিন্তু কোনো বাহানা নচলিব দেই ডক্টৰৰ ওচৰত যাবই লাগিব আজি আমি গাড়ী আহিলে বোৱাৰী কাৰ গাড়ী দেউতা মই কেব এখন বুক কৰিছিলো সেইখনতে যাম মা আৰু মই এইটো কিন্তু ভাল কাম কৰিলা তুমি অমৃতা গাড়ী কি এনেকে ঘৰৰ মুখলৈকে বুক কৰি আনিব পাৰি নি বোৱাৰী মইতো এইটো কথা আজিহে গম পালো তেনেহলে কোনো আপত্তি নাই ব'লা যাওঁ আৰু হয় হয় মা ব'লক আমি গৈ থাকো এইখনে মা গাড়ী আমি এইখনতে যাম তাকেহে বোৱাৰী চিন্তা কৰি আছো আধা জীৱনটো দেখোন কষ্টই মষ্টই ৰ'দে বতাহে বৰষুণে খোজকাঢ়িয়ে জলৈ তলৈ গলো এতিয়া তোমাৰ জহতে আজি গাড়ীত বহি যাবলৈ পাম আৰু বৰ ভাল লাগিছে মনটো গম পোৱা নে বোৱাৰী চিন্তা কৰিব নালাগে মা এতিয়াৰ পৰা আপোনাৰ সকলো মনৰ আশা মই পূৰণ কৰিবলৈ চেষ্টা কৰিম অ ৰেখা কলৈ যাও বোৱাৰীৰ লগত ফুৰিবলৈ ওলাইছ নি অ লতা তই বৰ ধুনীয়া সময় তোলালিহি দেই আজি অ বোৱাৰীয়ে ময়ে অলপ বোলো টাউনৰ পৰা ফুৰি আহোঁগৈচোন এয়া বোৱাৰীয়ে গাড়ী এখন বুক কৰিছে তাতে যাম আৰু তই আকৌ দেখি মেলি জ্বলা নাইতো আমাক নাই নাই মই কেলে জ্বলিম আকৌ এইফালেদি যাওঁতে এনেই সুধিলো আৰু তহঁতক বাহিৰত দেখি হ'ব দে মই যাওঁ দেই মোৰ কাম আছে ঘৰত অ মা এনেকেনো কেলে ক'লে খুৰী যাবনি এই বোৱাৰী তুমি নাজানা এইজনী বৰ কথা লগাবলৈ আহে একদম জ্বলা জুইত ঘিউ ঢালিবলৈ আহে সেইকাৰণে এই কেনেকে অকমান শুনোৱাটো বৰ জৰুৰী আছে সদায় মোক কথা শুনাই থাকে গম পোৱা নে ঠাট্টা মাৰি থাকে সেইটো কাৰণে আজি মোক পাল আহিলে ময়ো শুনাই দিলো পিছে বোৱাৰী গাড়ীখনত বহি গৈ কিন্তু আজি বৰ ভাল লাগিব ন আমাৰো যদি নিজৰ ববীয়াকে এনেকুৱা গাড়ী এখন থাকিলেহেঁতেন চিন্তা নকৰিব মা আপোনালোকৰ সমৰ্থন আৰু আশীৰ্বাদ থাকিলে এদিন আমাৰ নিজৰ গাড়ী এখনো হ'ব চাব ব'লক মা পালোহি হস্পিটেল ইমান সোনকালে পালোহি নে বোৱাৰী সঁচাকে দেই আজি কিন্তু আহি বৰ আৰাম পালো ব'লা ব'লা
মই সকলো চেক কৰিলো বাৰু বৰ এটা গম্ভীৰ সমস্যা একো পোৱা নাই এতিয়া বয়সো হৈছে নহয় যথেষ্ট কেতিয়াবা কেতিয়াবা এনেকুৱা বিষ কোষ বিলাক থাকিবই তথাপিও ফিজিঅথেৰাপি ছেছন এটা লৈ ললে তেওঁ ভাল হ'ব আৰু ৰাতিপুৱা গধূলি তেওঁ থেৰাপি ল'ব লাগিব তাৰপিছত লাহে লাহে আৰাম পাব আৰু লগতে মই যিখিনি মেডিচিন দিছো সেইখিনিও টাইম টু টাইম খাই থাকিব লাগিব বৰ বেছি একো সমস্যা নাই থেৰাপিটো আৰু মেডিচিন খিনি কৰি থাকিলে সকলো ভাল হ'ব আৰাম পাব তেওঁ অ'কে ডক্টৰ থেংক ইউ বোৱাৰী ঘৰ বাৰু পালোহি কিন্তু ডক্টৰজনে কি কৈছিলে অথনি ফিজিঅ' কিবা এটা কৈছিলে যে সেইটো কৰোঁতে আকৌ বহুত পইচা খৰচ হ'ব নেকি খৰচ হলে হ'ব আৰু মা কিনো আপোনাতকেতো পইচা ডাঙৰ নহয় আৰু আপুনি ঠিক থাকিলে পইচাও লাহে লাহে আহি থাকিব পাহৰি কেলে যায় বাৰু মা আপোনাৰ বোৱাৰীয়ে পইচা ইনকাম কৰে নহয় মই সকলোখিনি খৰচ উঠাব পাৰিম আপুনি চিন্তা নকৰিব হয় হয় বোৱাৰী গম পাইছো বাৰু পিছে এতিয়া আপুনি আৰাম কৰক মা ডক্টৰে অথনি কৈছিলে নহয় ভালকে আৰামো কৰিব লাগিব মই কিবা এটা খাবলৈ বনাওগৈ তাৰপিছতে আকৌ মেডিচিন দিছে মেডিচিনটো খাব লাগিব নহয় কিমাননো আৰাম কৰিম আৰু বোৱাৰী সেই ডক্টৰৰ ওচৰৰ পৰা অহাৰ পৰা দেখোন ইমান দেৰি শুলোৱে এতিয়া তুমি অকলে অকলে গোটেইখিনি কাম কৰি আছা এনেকে ভালো নালাগে নহয় তুমিওতো ভাগৰে জুগৰে আহিছা নহয় জানো মই অকমান লাগি দিওঁগে নহলে পাকঘৰত নাই নাই মা নালাগে হ'ব দিয়ক মোৰ ইমান সময়ত এনেও অফিচত কাম কৰি থকা অভ্যাসে আছে আপুনি আৰাম কৰকচোন মই বনাই মেলি আনিম নহয় আপুনি খালি সোনকালে ভাল হওক আৰু ঠিক আছে বোৱাৰী তেনেহলে ইমানকৈ কৈছা যদি আৰু নেযাওঁ দিয়া পাকঘৰলে আৰামকে কৰিছো বাৰু এতিয়া কোন আহিলে আকৌ মা আপুনি আৰাম কৰকচোন দেই কোনোবা আহিছে মই চাই আহোঁগৈ কোন হয় যোৱা যোৱা হয় কওকচোন কাক বিচাৰিছে মিছেছ অমৃতাৰ ঘৰ এইটোৱে নেকি বাৰু হয় হয় ময়ে মিছেছ অমৃতা কওকচোন মোক একচুৱেলি ডক্টৰ শৰ্মাই পঠাইছিলে ফিজিঅথেৰাপি ছেছনৰ কাৰণে আচ্ছা আপুনিয়ে কৰাব মানে মাৰ থেৰাপি ন হয় হয় বাইদেউ এদিনত দুবাৰকৈ দিব লাগিব থেৰাপিটো ডক্টৰে সেইমতে প্ৰেছক্ৰাইব কৰিছে যে গম পাইছো তেওঁ কৈ পঠাইছিলে বাৰু আহক আহক ভিতৰলৈকে আহকচোন আজিৰ পৰাই আৰম্ভ কৰি দিয়ক আৰু মা উঠকচোন অথনি যে আমি ডক্টৰৰ ওচৰলৈ গৈছিলো তেওঁ ফিজিঅথেৰাপি ছেছনৰ কথা কৈছিলে নহয় এখেতক পঠাইছে তেওঁ আজিৰ পৰা ৰাতিপুৱা গধূলি আপোনাৰ থেৰাপি কৰাব দেই তেওঁ যেনেকে যেনেকে কয় আপুনি গোটেই ইনষ্ট্ৰাকচন খিনি কিন্তু ফলো কৰিব লাগিব আকৌ তেতিয়াহে সোনকালে ভাল হ'ব হয় নেকি বোৱাৰী ঠিক আছে বাৰু যেনেকে যেনেকে কয় সেইমতে কৰিবলৈ চেষ্টা কৰিম আৰু তেনেহলে দাদা আপুনি আৰম্ভ কৰি দিয়ক আৰু মাৰ থেৰাপি বাইদেউ নিশ্চয় চিন্তা কৰিব নালাগে খুৰী মই লাহে ধীৰে কৰাম বাৰু দুখ নাপায় আৰু সোনকালে ভাল কৰিবলৈও চেষ্টা কৰিম তাকেতো সোনকালে ভাল হোৱাটোৱে বিচাৰো আৰু মই বৰ কষ্ট পাইছো নহলে আঁঠুৰ বিষটোৰ পৰা ঠিক আছে তেনেহলে আপুনি আৰম্ভ কৰাওক থেৰাপি আৰু কিবা বস্তুৰ যদি প্ৰয়োজন হয় মোক মাত লগাই দিলেই হ'ব মই বাহিৰতে আছো ঠিক আছে বাইদেউ